Hello guys, এয়া আমাৰ নাইট শ্বুট কিবা কম এইটো ন নাইট শ্বুটিং খেলিব লাগিব মানে হিলিলে মানে সাউন্ডটো আহিব হিলিলে মানে সাউন্ডটো আহিব এইটো যে এই ডিংটো এই পিছলে দেখক ওয়াড়া নসুবিধাই ভাই নিকোলা হাবিকোলা রুকোলা জানো নাইট শ্বুট চলি আছে বৰ্তমান ফাৰ্ষ্ট টাইম মৰিম আৰু ফাৰ্ষ্ট টাইম জিম আপোনালোকে চাই থাকক কেনেকৈ মই মৰো আৰু কেনেকৈ জিম আগতে এদিন মই নাই পোৱা আগতে এদিন মৰিছিলোঁ এইটো কাৰেক্ট এনচাৰ মানে সকলোতে মানুহে মৰি পায় দিঠকত মৰিব নোৱাৰে আৰু এইফালে কেমেৰা চলি আছে কেমেৰা নহয় চিনেমা শ্বুটিং চলি আছে আৰু এইফালে আমাৰ ব্লগাৰ লাখো দুহু দুনিয়া কি চমন মে এই তেৰি চপলে শৰ্ট ফিল্মখনৰ নাম হৈছে তোমাৰ বাবে অতি সোনকালে আহি আছে আপোনালোকে চাবলৈ পাব টগৰখন চেনেলটোত আপোনালোকে য'ৰ পৰাই চাই নাথাকক কিয় যি মোবাইলতে চাই নাথাকক কিয় টিভিতে চাই নাথাকক কিয় যিহতে চাই নাথাকক কিয় অতি সোনকালে আহি আছে তোমাৰ বাবে টগৰখন চেনেলটোত ইউটিউবত চাৰ্চ কৰিব আপোনালোকে পাব আপোনালোকে টিভিত চাবৰ কাৰণে 4K ছাপৰ্টেবল হয় 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 য়েছ একদম ভেৰি গুড পাৰফৰ্মেঞ্চ ভেৰি গুড কমফৰ্টেবল য়েছ হয় how many duration in this I think 10 to 12 minutes মৰা মানুহ কি জেকেট পিন্ধিলে যে মানে একটো কাপোৰ ঢাক খাব সেইকাৰণে গম নাপায় কেলে পিন্ধিলে এয়া এক্সপিৰিয়েঞ্চটো সুধি লওক অথনি বা জেকেট খুলি আছে এতিয়া জাষ্ট পিন্ধি লৈছে সুধি লওক কিবা গাঁৱৰ মানুহ লাগিব মাইকী মানুহ হ'ব ঐ গাইজ আমাৰ নতুন ফিল্ম আপোনালোকৰ মাজলৈ লৈ আহিম শ্বুটিং আজি শেষ হওঁতেই আমি এইখন চাওক অডিয়েঞ্চেই নাই কেমেৰামেনেই নাই এখন এক্টৰ এক্ট্ৰেছেই নাই গোটেইখন নাজানো এখন চব পিনে অকল মানুহেই মানুহ এইপিনে চাওক এইটো ঘৰ আমাৰ আজি আমাৰ শ্বুটিং শেষ হৈছে শ্বুটিং শেষ হৈ মেলি আমি বস্তুবিলাক পেকিং কৰিবলৈ লৈছোঁ তো ভিডিঅ'টো ইমানখিনি আছিল তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু অতি সোনকালে আহি আছোঁ তোমাৰ বাবে